হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই নানকাটা বনাবলৈ ওলাইছোঁ। এয়া চাওক, তাৰ বাবে মই কি সামগ্ৰী লৈছোঁ। এয়া ময়দা লৈছোঁ মই 1.5 কাপ। তাৰ লগত মই চেনি গুড়া কৰি লৈছোঁ 1 কাপ। আপোনালোকে মিঠা যোনে যিমান খায় সিমান অনুপাতে ল'ব। অলপ বেকিং চ'ডা লৈছোঁ, বেকিং পাউডাৰ ল'লেও হয়, চ'ডা ল'লেও হয়। মই বেকিং চ'ডা লৈছোঁ আৰু ৰিফাইন তেল লৈছোঁ। আপোনালোকে ঘিউ ল'ব পাৰে। এইদৰে মই ভালদৰে সানি 15 মিনিটৰ বাবে ৰাখি থৈ দিম। এই চাওক, মোৰ সানা হৈ গৈছে। এতিয়া মই 15 মিনিটৰ বাবে ৰাখি থৈ দিছোঁ। হৈ গ'ল 15 মিনিট। এতিয়া মই সৰু সৰু লাড়ুৰ দৰে বনাই তাত মই চেৰি দি সজাই দিম। এই চাওক, একদম কম খৰচতে ঘৰতে বনাব পাৰি। ঘৰৰে সামগ্ৰী, আপোনালোকৰ ঘৰতে এইখিনি সামগ্ৰী সদায় সকলোৰে ঘৰতে থাকে। আপোনালোকেও এনেদৰে নানকাটা বনাই খাবচোন, বহুত টেষ্টি হয়, বহুত সোৱাদ হয়। আপোনালোকে খাই চাব এবাৰ বনাই ঘৰত এইদৰে। আৰু মই অভেনত নবনাওঁ, আজি গেছতে বনাম। এয়া মোৰ ৰেডি হৈ গ'ল। এতিয়া গেছ জ্বলাই লৈছোঁ। তাত টাৱা এখন পাতি তাত মই নিমখ দি লৈছোঁ। আপোনালোকে বালি দিলেও হয়, মই নিমখে দিছোঁ। এই প্লেটত মই দি পেলাই এতিয়া মই 30-40 মিনিটৰ বাবে ল' ফ্লেম দি পেলাই ৰাখি থৈ দিছোঁ। এই চাওক, মোৰ হৈ আছে। ঢাকন লগাই দিছোঁ, মই দেখাব লাগে বাবে ঢাকনখন খুলি দিছিলোঁ। এই চাওক, ফুলি আহিছে কিদৰে, বহুত ধুনীয়া হয়। আপোনালোকে সকলোৱে ঘৰত বনাই খাব। এয়া মোৰ ৰেডি হৈ গ'ল। চাওক কেনেকুৱা লাগিছে ক'ব।